নগাঁও আৰু কাৰ্বি আংলঙৰ এটা সীমামূৰীয়া অঞ্চল ৰংহাং হাতীখুলি। প্ৰায় ৩ বছৰ আগলৈকে সম্পূৰ্ণৰূপে জীৰ্ণ এটা পাহাৰত হাতী মানুহৰ সংঘাতে লৈছিল চৰম ৰূপ। অসহায় হৈ পৰিছিল বহুকেইখন গাঁও। তেনেতে অভিনৱ পন্থালৈ মানুহৰ কাষত থিয় দিছিল প্ৰকৃতি সংগঠন হাতী বন্ধু আৰু বিনোদ দুলুৰ বৰা। প্ৰায় ২০০ বিঘা ধান খেতি এখন জীৰ্ণ পাহাৰক সতেজ কৰি হাতী মানুহৰ মাজৰ বিৰল বন্ধুত্ব স্থাপন কৰিলে বিনোদ দুলু বৰাই। ৰংহাং হাতীখুলিত এতিয়া মানুহে হাঁহে। ৰংহাং হাতীখুলিত এতিয়া হেঁপাহৰ ভঁৰালত সোণগুটি ভৰে। নমস্কাৰ, মই পাৰ্থ। আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট। আজি আমি উপস্থিত আছোঁ নগাঁও চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত নগাঁও আৰু কাৰ্বি আংলঙৰ সীমামূৰীয়া এটি অঞ্চল ৰংহাং হাতীখুলি। আপোনালোকে দেখিছে চাৰিওফালে পাহাৰ, আৰু আমি বৰ্তমান উপস্থিত আছোঁ এটা পাহাৰৰ ওপৰত। মই যদি কওঁ প্ৰায় ৩ বছৰ আগলৈকে এই পাহাৰটো এটা জীৰ্ণ পাহাৰ আছিল। ইয়াত এনেধৰণৰ সেউজীয়া পৰিৱেশে বিৰাজ কৰা নাছিল। আৰু এই পাহাৰটোত এই ৩ বছৰ পিছত এই যি আজব পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ শ্ৰেয় এটা প্ৰকৃতি সংগঠনলৈ যায়। প্ৰকৃতি সংগঠনটোৰ নাম হাতী বন্ধু। কেইজনমান উদ্যোগী লোক যি হাতীৰ বাবে, হাতী মানুহৰ সংঘাতৰ পৰা আঁতৰি এক হাতী আৰু মানুহৰ বিৰল বন্ধুত্ব স্থাপন কৰিবলৈ এই পাহাৰটোত, লগতে ইয়াৰ কাষৰ যি পথাৰৰ অঞ্চল, সেই অঞ্চলত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে। কি ভূমিকা গ্ৰহণ কৰিলে আমি এই অনুষ্ঠানটোৰ পৰৱৰ্তী সময়ত আপোনালোকৰ আগত জনাম। আমি এইখিনিতে ক'ব খুজিছোঁ যে হাতী মানুহৰ সংঘাতে বিভিন্ন জিলাত, বিভিন্ন ঠাইত, অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বিভিন্ন সময়ত বিভিন্ন বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু সেই সময়তে হাতীক খেদিবলৈ যাওঁতে, হাতীক আঁতৰাবলৈ যাওঁতে হিলৈ, বোমা, ফটকা আদি ফটোৱাৰ পৰিপ্ৰেক্ষিতত হাতীয়ে মানুহৰ বাবে প্ৰতি আক্ৰমণ কৰে, আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে হাতী মানুহৰ সংঘাত অধিক বৃদ্ধি পায়। কিন্তু এই সকল লোকে এই হাতী বন্ধু শীৰ্ষক প্ৰকৃতি সংগঠনটোৱে এক বিশেষ ভূমিকা পালন কৰিলে। এই ভূমিকা সম্পৰ্কে আমি পৰৱৰ্তী সময়ত অনুষ্ঠানটোত আপোনালোকক জনাম। কিন্তু প্ৰথমতে আপোনালোকক এটাই আজব উদাহৰণ দিব খুজিছোঁ। এই যি মোৰ পিছফালে পাহাৰটো আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই পাহাৰটো প্ৰায় ৩ বছৰ আগলৈকে মই কোৱাৰ দৰে আছিল এটা জীৰ্ণ পাহাৰ। গতিকে অনুষ্ঠান চাই থাকক। আমি স্পটলাইট নৰ্থ ইষ্টৰ এই অনুষ্ঠানত, এই বিশেষ অনুষ্ঠানত আপোনালোকক লৈ যাম হাতী বন্ধুৰ বিশেষ কাৰ্যক্ৰমণিকাসমূহৰ বিষয়ে অৱগত কৰিবলৈ। দৰ্শকসকল, আমি উপস্থিত আছোঁ বৰ্তমান এটা চাংঘৰৰ ওপৰত। প্ৰায় ১০-১৫ ফুট উচ্চতাৰ এই চাংঘৰটো, ইয়াৰ তলত বিশাল এখন পথাৰ, প্ৰায় ২০০ বিঘা খেতি, আৰু আমাৰ চাৰিওফালে পাহাৰ। আৰু এই হাতীখুলি ৰংহাং অঞ্চলটোত আমি কিছু সময়ৰ আগতে আপোনাক যেনেদৰে কৈছিলোঁ, হাতী বন্ধু এটা প্ৰকৃতি সংগঠন। সেই প্ৰকৃতি সংগঠনটোৰ অন্যতম হোতা বা মুখ্য পৃষ্ঠপোষক বুলি ক'লেও ভুল নহ'ব। আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বিনোদ দুলু বৰা ডাঙৰীয়া। এই বিনোদ দুলু বৰা ডাঙৰীয়াই তেওঁৰ পত্নীৰ সৈতে এই চাংঘৰটোতে প্ৰায় ৩ মাহ কাল ইয়াত থাকি এই পথাৰখনত কি পৰিৱৰ্তন আনিব বিচাৰিছিল, হাতীৰ বাবে, হাতী মানুহৰ সংঘাত নাইকিয়া কৰিবলৈ, হাতী আৰু মানুহৰ এক বিৰল বন্ধুত্ব স্থাপনৰ নিদৰ্শন দাঙি ধৰিবলৈ আমি তেওঁৰ মুখেৰে শুনিম। প্ৰথমতে আমি জানিব খুজিম আপোনাৰ শৈশৱৰ পৰা জীৱন পৰিক্ৰমাটো। হয়, নমস্কাৰ। আচলতে মই এই বন্যজন্তু আৰু মানুহৰ প্ৰতি যিটো মৰম কেতিয়া মোৰ জাগিলে মই সেইটো নিজেই ক'ব নোৱাৰিম, আপোনালোকক সঠিকভাৱে মই ক'ব নোৱাৰিম। কিন্তু মই জনাৰ পৰা, যেতিয়া মই সৰুৰ পৰা ডাঙৰ হ'লোঁ, তেতিয়াৰ পৰাই দেখিলোঁ মই প্ৰকৃতিক কোলাতে মই ডাঙৰ হৈছোঁ, আৰু প্ৰকৃতি হৈয়ে মই কাম কৰি গৈছোঁ। ঠিক যেনেকৈ মোৰ এটা টাৰ্ণিং পইণ্ট, এটা মোৰ সপোনৰ দ্বাৰা হৈছিলে। মই সৰু থাকোঁতে ক্লাছ 3ত আছিলোঁ যেতিয়া, মই এটা সপোন দেখিছিলোঁ, আৰু সপোনটো এটা হাতী পোৱালিৰ সৈতে। আৰু সপোনত মানে হাতী পোৱালিটোৰ লগত ইমানেই খেলি আছোঁ, গোটেই ৰাতি সপোনটো দেখিছোঁ, আৰু সপোনতে মই গম পাইছোঁ যে মই আজি সপোন দেখি আছোঁ। আৰু হাতী পোৱালিটোৱে মোক কৈছে, মই আজি নৰেন তাঁতীৰ ঘৰত খালত পৰিম, তুমি যাবা চাবলৈ। তেতিয়া মই ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠিলোঁ, তেতিয়া মই সকলোকে কৈছোঁ, দেউতা মাক কৈছোঁ। তেতিয়া মোক এই কথাষাৰ কোৱা, আজি হাতী পোৱালি এটা নৰেন তাঁতীৰ ঘৰত খালত পৰিব, কিন্তু মোক কোনো গুৰুত্ব দিয়া নাছিলে বা ধ্যান দিয়া নাছিলে কথাটো। প্ৰায় 2 ঘণ্টামানৰ পাছত এটা খবৰ আহিলে
নৰেন তাঁতীৰ ঘৰত এটা হাতী পোৱালি পৰি আছে আচ্ছা চাইকেল লৈ এজন আহিছিলে আৰু দেউতাক জনাই থৈ গ'ল যেটা তেতিয়া আচৰিত হৈ পেলাই মোক সেই স্থানলৈ কাণত বহাই পথাৰে মোক লৈ গ'ল সপোনটো সঁচা হ'ল সপোনটো এক প্ৰকাৰ সঁচা হ'ল আৰু যেতিয়া সেই ওচৰ চাপি গ'লোঁ মানুহে জুম পাতি আছিলে এটা খালত আৰু দেখিলোঁ যে সেই হাতী পোৱালিটোৱে মই সপোনত দেখা হাতী পোৱালিটো তেতিয়া দেউতাই নিজৰ পকেটৰ পৰা খৰচ কৰি মানুহ লগাই পেলাই সেই হাতী পোৱালিটোক তেতিয়াতো জেচিবি বা তেনেকুৱা খনন মেচিন নাছিলে এইটো কিমান চনৰ কথা এইটো চনটো মই ক'ব নোৱাৰিম কিন্তু মই ক্লাছ 3ত আছিলোঁ আচ্ছা এতিয়া 30 বছৰ পাৰ হৈ গ'ল তেতিয়া সেই দেউতাই যেতিয়া সেই মানুহ লগাই পেলাই হাতী পোৱালিটো খানি পেলাই উলিয়াই দিছিলে হাতী পোৱালিটো যেতিয়া দৌৰি জংঘলৰ ফালে গৈছিলে সেইটোৱে মোৰ এটা জীৱনত এটা খাস বহুৱাই গ'ল আৰু মই এই কামত বৰ্তি মানে থাকিলোঁ আৰু তেনেকৈ মই বহুতখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ ধৰক মই 3000 অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু মই এইখিনিতে দৰ্শকসকলক জনাবলৈ পালে ভাল পাম যে তেখেতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছে পুৰস্কাৰটো এনেকুৱা ধৰণৰ যে দেশৰ ভিতৰতে সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত যি পুৰস্কাৰ ৱাইল্ড লাইফৰ ফালৰ পৰা ৱাইল্ড লাইফ ছাৰ্ভিচ একচুৱেলি মোক চেঞ্চুৰী এছিয়াৰ তৰফৰ পৰা যিজন এছিয়াৰ ভিতৰতে এটা ৰেপুটেড বিট্টু চাইকেল ছাৰ যিটো মেগাজিন চেঞ্চুৰী এছিয়া এই কথাটো জানিছিলে আৰু জানাৰ পাছত মোক ঋতুৰাজ ফুকনে জনাইছিলে আৰু তেখেতে এই যেতিয়া জানিলে তেতিয়া সেই গোটেই ফটোবিলাক মোৰ পৰা পালে আৰু তেখেতসকলে আচৰিত হৈ গ'ল আৰু মোক 2014 চনত ৱাইল্ড লাইফ ছাৰ্ভিচ এৱাৰ্ড এটা মোক ঘোষণা কৰিলে তাৰ লগতে মোক টাইগাৰ ডিফেণ্ডাৰ এটা উপাধিও প্ৰদান কৰিছিলে য'ত নেকি দেশৰ 10 গৰাকী টাইগাৰ ডিফেণ্ডাৰ ভিতৰত আপোনাৰ নৰ্থ ইষ্টৰ একমাত্ৰ মোকে টাইগাৰ ডিফেণ্ডাৰ বুলি এটা উপাধি প্ৰদান কৰিছিলে টাইগাৰ ডিফেণ্ডাৰ মানে বাঘ বচুৱাই নহয় আচলতে প্ৰকৃতিৰ বচালে বা বান্দৰ এটা বচালে বা পহু এটা বচালে আল্টিমেটলি বাঘক বচুৱাই হয় কাৰণ খাদ্য হয় এটা খাদ্য শৃংখল থাকে এটা জন্তু বাচি থাকিলেহে ইটো জন্তু থাকিব ঠিক তেনেকৈ হাতী পোৱালি ক্ষেত্ৰ তেনেকৈ ৰটাৰী ক্লাবো মোক য়ং এচিভমেণ্ট এৱাৰ্ডটো দিছিলে তাৰপিছত মই 2019 চনত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱো মোক বেষ্ট কমিউনিটি ৱৰ্ক এৱাৰ্ডটো মোক দিছে 15 আগষ্টত আৰু আপোনাৰ বালিপাৰা ফাউণ্ডেশ্যনৰ পৰা মোক এৱাৰ্ড দিছিলে যিটো কনজাৰভেশ্যন থ্ৰু ইন'ভেশ্যন এৱাৰ্ড আৰু তেনেকৈ পাইছোঁ কিন্তু মোৰ উদ্দেশ্য এৱাৰ্ড পোৱাই নহয় মই নাজানিছিলোঁ এৱাৰ্ড এয়া কাম কৰিলেও এৱাৰ্ড পায় মই জনা নাছিলোঁ সেই স্থানলৈ লৈ গৈছিলে মোক আৰু দেখিছোঁ ইমান কিছুমান ফিল্ম ষ্টাৰ বহি আছিলে বা কিবা মই আচৰিত হৈ গৈছিলোঁ মই মুম্বাইত হৈছিলে তেতিয়াহে গম পাইছোঁ যে এয়া কামতো সন্মানিত কৰা হয় মোৰ উদ্দেশ্য এৱাৰ্ড নহয় মই আপোনাৰ সপোনটোৰ পম খেদি আপুনি আগবাঢ়ি গৈছিলে হয় তেতিয়া মই এই কামত যেতিয়া বৰ্তি আছিলোঁ আৰু উৎসাহ মই হাতীৰ লগত মানে এটা অভূতপূৰ্ব মানে এটা মোৰ হেৰি এটা ৰিলেশ্যন নুবুজা সম্পৰ্ক আৰু কাৰোবাৰ ঘৰত যদিও হাতীয়ে ঘৰ ভাঙিছে মই কিন্তু বিস্কুট এপেকেট হ'লেও লৈ যাওঁ খবৰ ল'বলৈ কিয় নাজানো মই হাতীক ভাল পাওঁ কাৰণেই হয়তো তে সেই মানুহবিলাকৰ লগত সুসম্পৰ্ক গঢ়ি উঠিলে হাতী ওলালে মোক খবৰ দিয়া মানুহ মানে ঘৰৰ ওলাই আহি তে সেই তেতিয়াৰ পৰা মই সৰুকালৰ পৰা হাতীৰ লগত সম্বন্ধ হৈ থাকিলে আৰু মই হাতী পোৱালি 3টা ৰেস্কিউ কৰিছোঁ মাকক 3টা লগাইছোঁ আৰু ৰেস্কিউ 4টা কৰিছোঁ মই এটা কেনেকৈ এটা হাতী পোৱালি ৰেস্কিউ কৰিছোঁ বহুতখিনি আছে ক'বলৈ গ'লে এটা হাতী পোৱালি এটা জীয়াজুৰি পাহাৰত মানে শিলৰ ফাঁকত ৰৈ গ'ল মাকে মানে সোমাই গ'ল হয় কিন্তু ওলাই আহিব নোৱাৰিলে মাকে বহুত চেষ্টা কৰিও এই হাতী পোৱালিটো উদ্ধাৰ কৰিব নোৱাৰিলে তে ৰাতিপুৱাই গ'ল তাৰপিছত সেই স্থানৰ পৰা মানে মানুহবিলাক হাতীবিলাক গুচি গ'ল আৰু মোৰ লগৰ কেইজন মানে মোক খবৰ দিলে হাতী ওপৰত চিঞৰি আছে ওপৰত কিবা এটা হৈছে নেকি তে আমি ভয়ে ভয়ে চাব গ'লোঁ দেখিলোঁ যে শিলৰ ফাঁকৰ আৰু এটা কথা মানে হাতী পোৱালি সৰু পোৱালি এটা আৰু
ডাঙৰ পোৱালি ডাঙৰ হাতী এটা একেই চিঞৰ মানুহৰ ডিফাৰেঞ্চটো ধৰিব নোৱাৰিব তে আমি ভয়কৈ গ'লোঁ দেখিলোঁ এটা হাতী পোৱালি শিলৰ ফাকৰ পৰা চিঞৰ আহি আছে জীয়াজুৰি পাহাৰত তাৰপিছত আমি বহুত চেষ্টা কৰিলোঁ যদি শিলটো আঁতৰাব নোৱাৰিলোঁ তাৰপিছত আমি কোৰ বা চিপৰাং লৈ পেলাই আমি গাঁৱৰ পৰা আনি বহুতখিনি চেষ্টাৰ ফলত হাতী পোৱালিটো আমি শিলটো আঁতৰাই পেলাই উদ্ধাৰ কৰিলোঁ কিন্তু উদ্ধাৰ কৰিলেতো নহ'ব এতিয়া তাক কি কৰিম এতিয়া ফৰেষ্টৰকো খবৰ কৰিলোঁ তাৰপিছত চবে আলোচনা কৰিলে কাজিৰঙা ৰেস্কিউ চেণ্টাৰত দিয়া যাওক এতিয়া মোৰ মনটো কিন্তু কাজিৰঙা ৰেস্কিউ চেণ্টাৰত দিয়াটো ভাল যিটো মানে মাকক চান্স নাথাকে বা লগ পোৱাটো কিন্তু যদি আমি চান্স ল'ব পাৰোঁ মাকক লগ লগাইটো আটাইতকৈ উত্তম হ'ব কাৰণ মাকৰ গাখীৰ খাই থকা তে কি কৰিলোঁ সেই হাতী পোৱালিটো আমাৰ লগে লগে থকা হ'ল তাৰপিছত সন্ধিয়া হ'ব দিলোঁ বেলি যেতিয়া সন্ধিয়া হৈ আহিলে তেতিয়া মই নিজে হাতীৰ মাত দি পেলাই এইটো এটা হাতী মাত আছে তেনেকৈ মই মাতি হাতী পোৱালিটোক মই পাহাৰৰ ফাললৈ উঠাই লৈ গৈ আছিলোঁ লগত ডাঙৰকৈ দিছিলে চাগে মাতটো এই চিষ্টেমত দিলে মানে পোৱালিটোৱে ভাবে মাকৰ চিঞৰ সেইকাৰণে সেই পোৱালিটো মোৰ লগত বেছি ল'ব ল'লে তাৰপিছত যেতিয়া হাতীটোক মাতি লৈ গৈছোঁ মোৰ লগত ফৰেষ্টৰ আছিলে মোৰ লগৰকেইটাও আছিলে এটা ভিডিঅ' আছে মোৰ এনেকুৱা মাতি নিওঁতে মাকৰ জাকটো বেছি দূৰত নাছিলে এটা বিকট চিঞৰ মাৰিলে আৰু চবৰ মনত এটা ধান ভনা দি বান্ধিব ধৰিলে আৰু মোৰ লগৰকেইটাও পলাল ময়ো পলাব ধৰিছোঁ ফৰেষ্টৰো পলাল তাৰপিছত ময়ো বেক কৰি আহিলোঁ কিন্তু হাতী পোৱালিটো আমাৰ ফালেহে বেছি আহিছে কিন্তু এটা কথা ৰিক্সৰ কথা মাকে যদি ভাবিছে আমিয়ে ধৰি ৰাখিছোঁ তে কি কৰিলোঁ আমি ৰৈ গ'লোঁ তাৰপিছত আৰু আকৌ মাতি গ'লোঁ কিন্তু মোৰ লগৰকেইটা তাতে ৰৈ গ'ল আগবাঢ়ি নগ'ল মই বহুত দূৰ যিমান পাৰোঁ আগুৱাই নিছোঁ যাতে মাকৰ গোন্ধ পাওক আৰু লগ তাৰপিছত তাক যেতিয়া মাতি নি আছোঁ তাৰপিছত হাতী পোৱালিটোও চিঞৰিছে ময়ো চিঞৰিছোঁ মাকেও চিঞৰিছে তাৰপিছত মোৰ মানে সাহস কমি আহিছে মই মানে হাতীটো যাওক বুলি ঠেলি পেলাই মই মানে পিছুৱাই আহিছোঁ কিন্তু হাতী পোৱালিটো এটা চিঞৰ মাৰি যে গুচি গ'ল এটা নালা আছিলে বোকা মানে সোমাই পেলাই হ'লেও সি উঠি গুচি গৈছে তাৰপিছত সি যেতিয়া গুচি গৈছে মনটো খুব ভাল লাগিলে তাৰপিছত দেখিছোঁ কানিমুনি আন্ধাৰ আকৌ কাণ জোকাৰি মোৰ ফাললৈ আহি আছে তাৰপিছত হাতীটো পিছপিনে আহি যাব পাৰে মাকো তাৰপিছত মাকে বাঁহ চাহ ভাঙি একদম মানে বিৰাট হুলস্থুল এটা পৰিৱেশ তাৰপিছত সি আহি মোৰ ওচৰ পালেহি আৰু মোৰ পেণ্টত ইমান ঘঁহিয়াইছে গাটো তাৰ বোকা লাগি আছিলে সেই পেণ্টটো এতিয়াও ৰাখিছোঁ মই গোটেই মোৰ পেণ্টটো বোকা কৰি দিলে আৰু এটা চিঞৰ মাৰি যে ইমান স্পীডত সি মাকৰ ফালে গুচি গ'ল সেই হাতী পোৱালিটো আৰু ঘূৰি নাহিলে তাৰপিছত আমি পিছদিনাখন ৰাতিপুৱা গৈ পেলাই সেই জাকটো বিচাৰি গ'লোঁ সেই জেগাত স্থানত গোটেই জাকটোও নাই আৰু পোৱালিটোও নাই সি এটা চাগে ডাঙৰ হাতী এটা হৈ গ'ল বিৰল ঘটনা তেনেকৈ ৰোমাঞ্চকৰ লগতে কিবা এটা যেন আৱেগো আছে ঘটনা হয় তেনেকুৱা এটা আৰু দৰ্শকসকলক মই এইখিনিতে ক'ব খুজিম যে আমি বৰ্তমান যিটো চাংঘৰত বহি আছোঁ বুলি মই কৈছোঁ ইয়াৰ এইফালে পাহাৰ আমি আছোঁ এটা পাহাৰৰ ওপৰত এইফালে বিশাল পথাৰ আৰু এই ঠাইখিনিত হাতী মানুহৰ সংঘাত নাইকিয়া কৰি তেখেতসকলে হাতীবন্ধু এই প্ৰকৃতি সংগঠনটো বা দুলু ডাঙৰীয়াই কেনেধৰণৰ পদক্ষেপ লৈছিলে আৰু কেনেধৰণৰ বিৰল পদক্ষেপ সেই পদক্ষেপখিনিৰ কথা মই তেওঁৰ পৰা জানিব বিচাৰিম হয় আচলতে হাতীক মৰম কৰিলে হাতীও আমাক মৰম কৰে হয় কাৰণ পূৰ্বপুৰুষে কৈছে হাতী সৰ্বজান আৰু ভগৱান আমি প্ৰথম যেতিয়া হাতী এটা মনলৈ আহিছিলে এইখিনিতে মই কৈ থওঁ মোৰ অতিকৈ শ্ৰদ্ধাৰ আৰু অতিকৈ মানে মৰমৰ প্ৰদীপ কুমাৰ ভূঞা খুৰা য'ত তেখেত গুৱাহাটীৰ নিবাসী তেখেতে বহুতখিনি কাম কৰিছে অসমৰ হকে আৰু এই হাতীৰ ক্ষেত্ৰত তেখেতেই হাতী বন্ধুৰ নাম দি এটা সংগঠন আমি 2-4জনে যে মিলি খুলিছিলোঁ এতিয়াতো 500-600 মানুহ হৈ গ'ল আমাৰ লগত আপোনাৰ এই দাঁতিকাষৰীয়া গাঁৱৰ লোকসকল তেখেতৰ কৃপাতে এই সকলোখিনি হৈ উঠিছে আজি যি ৰাইজে ধান পাইছে বা যিমানখিনি এই হাতী বন্ধুৰ দ্বাৰা সফল হৈছে হাতী মানৱ সংঘাত ৰোধত একমাত্ৰ মানে ক্ৰেডিটটো যায় আমাৰ প্ৰদীপ কুমাৰ ভূঞা খুৰা
আৰু লগতে ব্ৰন্তি ভূঞা তেখেতক মই চিৰনমস্য আৰু মই শ্ৰদ্ধা কৰিছোঁ তেখেতসকলে নহ'লে এই কাম কেতিয়াও হৈ নুঠিলেহেঁতেন আৰু তেখেতসকলৰ কাৰণেহে এই হাতীবন্ধুৰ এই প্ৰচেষ্টা সফল হৈছে তে কি হ'ল আমি এটা কৌতূহল আছিলে আচলতে হাতীবিলাক ক'ৰ পৰা আহে এই বছৰটোত যে আমি ধানৰ সময়ত ইমানখিনি হাতী একগোট হয় 300-400 হাতী আচলতে ক'ত থাকে হাতীখিনি আমি প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ লগত আমি আলোচনা কৰিলোঁ খুৰাই নিজেও ক'লে আমি হাতীখিনিৰ পিছে পিছে যাব লাগিব আৰু হাতীখিনি ক'ত থাকে কোনখিনি জেগা পাৰ্মানেণ্ট শেল্টাৰ কোনখিনি টেম্পৰাৰী শেল্টাৰ সেইখিনি আমি জানি ল'ব লাগিব তাৰপিছত আমি কামত ধৰিব লাগিব ঠিক তেনেকৈ প্ৰথমে আমি 2 মাহ ধৰি পাহাৰৰ ওপৰতে থাকিলোঁ খুৰাও আমাৰ লগত আছিলে খুৰাই আমাৰ লগত গৈ নুমলীগড়ত নামিছেগৈ আজি 86 বছৰৰ বয়সৰ এজন মানুহে এটা মানে টিনেজাৰৰ নিচিনা যিটো উদ্যম তেখেতক মানে ভাষাৰে মানে ক'ব নোৱাৰি মই ক'ব নোৱাৰোঁ মানে কেনেকুৱা ধৰণৰ এজন মানুহ যিজনে পাহাৰত গৈ হাতীৰ মাজে মাজে গৈ নুমলীগড়ত নামি এখন মেপ তৈয়াৰ কৰিছোঁ যিখন মেপত আমি গম পালোঁ চিয়'ৰ হৈ গ'লোঁ যে হাতীখিনি বছৰটোত একগোট হৈ নাথাকে যেতিয়া ধানটো কি ধানটো যেতিয়া ৰাইজে কৰে তেতিয়া ধানখিনি খাবলৈ হাতীখিনি আহে হাতীয়ে নাজানে যে এইখিনি ৰাইজে কৰিছেনে নে নেচাৰেলি হৈছে প্ৰাকৃতিকভাৱে হৈছে হাতীয়ে ভাবে এইটো নিজে নিজে ঘাঁহে গজিছে আমি খাবলৈ গ'লে আমাক কিয় মাৰে তে সেইকাৰণে সংঘাতটো হয় তে আমি এটা ঠিক কৰিলোঁ আমি এটা 3টা জেগা উলিয়ালোঁ 3টা জেগাত হাতীখিনি গেডাৰিং হয় বছৰটোত এটা হ'ল আপোনাৰ নৰ্থ ডিজু চালনা আৰু এটা হ'ল ঢোলপাহাৰ আৰু হ'ল হাতীখুলি ৰংহাং তে সেই 3 জেগাত এইটো অঞ্চলত এইটো এটা একেবাৰে মূৰৰ অংশ এইটো সেইখিনি জেগাৰ পৰা হাতীখিনি মুভমেণ্ট ষ্টাৰ্ট হয় ইয়াত গেডাৰিং হয় সেই গেডাৰিঙৰ জেগাত ইয়াৰ পৰা মানে তেহেঁতে ৰোটেশ্যন কৰি থাকে আপ টু চিকনিলৈকে প্ৰায় 40,000 বিঘা গোটেই পৰিসৰটো সিহঁতে মানে এফেক্ট কৰে মানে ইয়াত পথাৰেই আছে গোটেই মানুহৰ ৰাইজৰ খেতি তে আমি এটা চিন্তা খুৰাই ক'লে সিহঁতক আমি ধান খেতি দিয়া যাওক যিহেতু ধান খাবলৈ যায়েই আৰু ধান সিহঁতে বহুত খায় বা বহুত 10-12টা হাতী প্ৰত্যেক বছৰে মৰে মানুহ তেনেকৈ মৰে 10-12টা 15টা তেনেকৈ মানুহো মৰে তে সেইখিনি আমি এই ওলাই অহা পথটোত যদি আমি ধান খেতি কৰি দিওঁ তেনেহ'লে ধানখিনি খাই পেলাই সিহঁতে তলৰ জনাঞ্চলৰ ধান পাহৰি যাব কৰা মতে কাম হ'ল তে আমি এতিয়া মাটি ক'ত পাম এতিয়া মাটি চিলেকশ্যন কৰিবলৈ আমি আহিলোঁ অনাই বনাই ঘূৰি আছোঁ মোৰ লগৰ লগত মই আহি এই মাটিখিনি খুব এটা একদম ছাইট চিলেকশ্যনটো মেইন কথা আৰু এইটো সুন্দৰ মাটি এইখিনি আগত আৰু হাতী এইখিনি আগত আৰু বেলেগ গাঁও নাই এইখিনিতে প্ৰথমতে হাতীখিনি ক্ৰছ কৰি পেলাইহে তলৰ জনাঞ্চললৈ যায় তে এইখিনিত আমি হাতী এতিয়া আমাক মাটি মাজতে সুধো এই জনাঞ্চললৈ যেতিয়া হাতী এইফালেদি যায় হয় মানে কিমান পৰিসৰলৈকে হাতী যায় কেইখন গাঁৱলৈকে হাতী যায় এইফালে 500ৰ অধিক গাঁও হ'ব 500ৰ অধিক গাঁৱলৈকে হাতী সোমাই যায় আৰু তেওঁলোকৰ ৰবি শস্য নষ্ট কৰে তে এইখিনি এতিয়া মাটি আমি পাবৰ কাৰণে আমি এতিয়া গাঁৱৰ ৰাইজক ক'ব লাগিব ম্যাদী পট্টা মাটি যেতিয়া প্ৰথম প্ৰস্তাৱটো দিছোঁ গাঁৱৰ মানুহক একে খুবেই নাকচ কৰি দিছে ভয় এটা থাকে তাৰপিছত 2খনমান মিটিং দিলোঁ তথাপিও নাকচ কৰি আছে নুশুনেই মানে মাটিখিনি লৈ ল'ব নেকি এটা ভয় থাকে তে আমি বহুত আলোচনা কৰি আমি আলোচনা কৰি মানুহখিনি সৈমান কৰালোঁ এবছৰৰ কাৰণে এটা খেতি কৰোঁ তাৰপিছত মানুহখিনিয়ে কণ্ঠাবোধ কৰি পেলাই দিলে তাৰপিছত কৰিলোঁ মানুহখিনি আপোনালোকে কেইখনমান সভা দিব লগা হৈছিল 18খনৰ অধিক 18খনমানতো হ'বই আৰু তাতকৈ অধিক হ'লেও কম নহ'ব তে সেই মানুহে যেতিয়া খেতিটো কৰা হ'ল তেতিয়া আৰু মই বিশেষকৈ ধন্যবাদ দিছোঁ DFO ছাৰক ৰাজেন চৌধুৰী ছাৰক তেখেতে আমাক বহুতখিনি ছাপোৰ্ট কৰিলে আৰু তাৰ লগতে যতীন শৰ্মা ছাৰ কনজাৰভেটৰ কাৰ্বি আংলং PCCF অভিজিত ৰাভা ছাৰ আৰু সঞ্জীৱ দলৈ ছাৰ আপুনি ADC ৰেভিনিউ তে সকলোকে মই নমস্কাৰ জনাইছোঁ তেখেতসকলৰ যিটো মনোবল দিলে আমাক আমি আগবাঢ়ি গ'লোঁ আৰু যেতিয়া ধানখিনি হৈ উঠিলে সুন্দৰকৈ আমাৰ এটা কৌতূহল আছিলে
আমি ধানখিনি একেকোবে যদি খাই দিয়ে সেইকাৰণে আমি কি কৰিলোঁ পাৰ্ট বাই পাৰ্ট খুৱাবলৈ এটা ৰণকৌশল তৈয়াৰ কৰিলোঁ আচ্ছা আৰু প্ৰত্যেক দিনাখন আমি 10-15 বিঘাকৈ খুৱাওঁ মানে মই যদি প্ৰথমতে দৰ্শকসকলে বুজিবলৈ কৈ লওঁ হয় আপুনি এই ঠাইখিনিতে যিখিনি পথাৰ আছে পাহাৰটোৰ তলত হয় তাৰে 200 বিঘা মাটি 200 বিঘা মাটি খেতি কৰিলে ধান কৰিলোঁ হয় খেতি তাৰোপৰি এই পাহাৰটো যিটো আমি কৈছিলোঁ যে জীৰ্ণ কাষতে পাহাৰ লাগি এটা থাকে আছিলে হয় সেই পাহাৰটোত আপোনালোকে কি ঘাঁহ উৎপাদন কৰিলে তাত আমি কৰিলোঁ ব্ৰুম গ্ৰাছ নেটিভ গ্ৰাছ মানে আৰু ধৰণৰ ওট জেক ফ্ৰুইট এলিফেণ্ট আপল বাঁহ এনেকুৱা ধৰণৰ হাতীৰ খাদ্য পাৰ্মানেণ্ট চলিউশ্যন আনিলে সেইখিনি আমি আনিছোঁ 25 কিলোমিটাৰ আঁতৰৰ যিবিলাক পাহাৰত মানুহে খেতি কৰে সেইবিলাকৰ পৰা আমি প্ৰত্যেক ঘৰে ঘৰে কালেকশ্যন কৰিছোঁ নিজে ট্ৰাক লৈ গৈছোঁ নিজে আনিছোঁ আনি পেলাই ইয়াৰ মানুহৰ দ্বাৰা এতিয়া গোটেই যিখিনি মানুহে আমাক এভইড কৰিছিলে এটা ডাঙৰ প্ৰকৃতি সংগঠন হৈ পৰিলে হয় আৰু আপোনালোকে এভইড কৰা লোকসকলে আমাক জইন কৰিলে এতিয়া আমি ইমানে মানুহ হৈ যায় আমাৰ চম্ভালিবলৈ দিগদাৰ হৈ যায় প্ৰতিখন গাঁৱৰ পৰা মানুহ ওলাই আহিছে কাৰণ তেহেঁতে ফল পাইছে এইখিনি খেতি কৰাৰ পাছত তেহেঁতৰ খেতি সম্পূৰ্ণভাৱে এবাৰ নাই যোৱা এটা হাতীৰে জয়যাত্ৰা বুলি ক'ব লাগিব হাতীখিনিয়ে ইমান মৰম কৰিলে এইখিনি খেতি দিয়াৰ কাৰণে 40,000 বিঘাত হাতীয়ে খোজেই নিদিলে এবাৰ 40,000 আৰু এইখিনি আমি যেতিয়া 26 দিন খুৱাই ৰাখিলোঁ হাতীখিনিক এই পথাৰখিনি এই 26 দিন যিখিনি খুৱাই ৰাখিলোঁ সেই 26 দিন যেতিয়া আমি আধা পাইছেগৈ আমি এনাউন্স কৰিছোঁ ৰাইজৰ মাজত গৈ পেলাই এনাউন্স কৰিছোঁ যে আমাৰ খাদ্য ইমান চাপি আহিছে আপোনালোকে সোনকালে আদায় কৰক সেই কোৱা মতে ৰাইজেও 26 দিনত কমপ্লিট খেতি উঠাই দিলে ঘৰ পোৱালৈকে সময় পাই গ'ল আৰু এইখিনিত 26 দিনত ধানখিনিও আদায় হ'ল আৰু ইয়াৰ এই 200 বিঘা মাটিত যিখিনি আপোনালোকে খেতি উৎপাদন কৰিলে সেইখিনি হাতীৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো কেৱল হাতী মানুহৰ সংঘাতেই নহয় গুৰুত্বপূৰ্ণ কথাটো ইয়াতো যে 200 বিঘা ধান খেতি হাতী বন্ধুৰ উদ্যোগত এইদৰে উৎপাদন কৰা হ'ল যিখিনি ধান খেতি কেৱল হাতীৰ পালে খাবলৈ পালে এটা পালত দাদা কিমান মান থাকে হাতীৰ এটা আমি 3টা জাক মানে 3 সাইডৰ পৰা আহে এটা জাগত আপোনাৰ 80টা কিছুমান জাগত 120টা তেনেকৈ আমি প্ৰায় 320টা মান হাতী আমাৰ ইয়াত পথাৰত এতিয়াও হাতীৰ খোজ আছে যথেষ্ট হয় হয় এতিয়া আমি পাৰ্ট বাই পাৰ্ট খোৱা বুলি ক'লোঁ যে যদি আমি 200 বিঘা একেবাৰে এৰি দিওঁ তেনেহ'লে 7 দিনতে আদায় কৰি দিব তে আমি পাৰ্ট বাই পাৰ্ট খোৱালোঁ 10 বিঘাকৈ আৰু লাইনকৈ ভুটা চাকি লগাই দিওঁ আৰু সিহঁতেও জানে যে আমাক এইখিনিলৈকেহে খাব দিছে আচ্ছা আৰু সেইখিনিৰ পৰা এটা খোজো আগ নাবাঢ়ে সেইটো এটা আচৰিত কথা মানে 3 মাহ আমাৰ টোপনি ক্ষতি যদিও এদিনো আমি ক্লান্তি অনুভৱ নকৰিলোঁ আপুনি এই চাংঘৰটোতে থাকোঁ আৰু ৰাতি পুৱাই যায়গৈ আচ্ছা আৰু দিনত হ'লেতো বহুত মানুহ আহে সিহঁত কথা পাতিব লাগিব তে 3 মাহ আমি টোপনি নগ'লেও কিন্তু আমাৰ ভাগৰ মানে অলপো অনুভৱ নহ'ল এইটো হাতীৰে আশীৰ্বাদ বুলি ক'ব লাগিব তেনেকৈ কৰি গ'লোঁ আৰু তাৰ লগতে আমি এতিয়া ইচ্ছাৰে 200 বিঘা মাটিটো ৰংহাং হাতীখুলি ৰাইজে এৰি দিছে হাতীৰ কাৰণে ধান খেতি কৰিবলৈ আৰু এই ৰাইজৰ কৃপাতে গোটেইখিনি হৈছে যে ৰংহাংবাসীৰ নিচিনা ৰাইজ মই আৰু ক'তো পোৱা নাই বহুত মানে ভাল মানুহ আৰু তাৰ কাৰ্বি আংলঙৰ ম্যাদী পতা মাটি ইচ্ছাৰে হাতীক খেতি কৰিবলৈ আৰু 400 বিঘা এৰি দিছে যিটো আমাৰ প্ৰদীপ ভূঞা খুৰা ৰুণ্ডা সকলোৱে মিলি আমি 400 বিঘা ৰুণ্ডা মানে প্ৰদীপ ভূঞাৰ পুত্ৰ তেখেতে আমাক বহুতখিনি হেল্প কৰিছে আৰু এই 400 বিঘা মাটিত আমি সম্পূৰ্ণ এখনি ঘাঁহনি আৰু কিছুমান ডাঙৰ গছে আমি পৰিপূৰ্ণ কৰি দিলোঁ য'ত হাতী আহি অহৰহ এতিয়া খাই আছে আচ্ছা তে ইমান এটা সৰুকৈ চিন্তা কৰি ইমান এটা ডাঙৰ এটা ফল পোৱা গৈছে মই যদি অনুৰোধ কৰোঁ সমগ্ৰ অসমবাসী ৰাইজক তেনেহ'লে নিশ্চয় হাতী মানৱৰ সংঘাত নহয় হাতী মানৱৰ বন্ধুত্বহে হ'ব 2 বছৰৰ পৰা য'ত সংঘাতৰ ৰূপ ইমান এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে সেইখিনি একেবাৰে জিৰ' হৈ গ'ল তাতকৈ আৰু সুখৰ কথা একো থাকিব নাই যি মানুহে আগতে এই জেগাতে এই মাটিতে হাতীক শত্ৰুৰ নিচিনা জ্ঞান কৰিছিলে খেল মাৰিছিলে মানে হত্যা কৰিছিলে সেই হাতীও মানুহক শত্ৰু হিচাপে ভাবিছিলে কিন্তু এই একেখিনি ঠাইতে একেখিনি জেগাতে হাতীক এতিয়া পূজা পাতল দি আহ্বান জনায় নিমন্ত্ৰণ কৰে আমাৰ ধানখিনি খোৱাহি
তাতকৈ আৰু কিবা সুখৰ বিষয় থাকিব পাৰে জানো? নিশ্চয় নিশ্চয়। এই অনুভৱটো আচলতে মই দৰ্শকসকলক ক'ব বিচাৰিম যে এই অনুভৱটো এই ঠাইখিনিত বহি থাকিলে ল'ব পাৰি। এইফালে পাহাৰ, সেইফালে জংঘল, আৰু ইয়াৰ তলত হাতীৰ খোজ পথাৰত। ইয়াত 200 বিঘা মাটিত খেতি ভৰ্তি হৈ গৈছিলে, আৰু তাৰপিছত হাতী আহি ইয়াত খালে। তেখেতে কোৱাৰ দৰে চাকিৰ এটা সীমা বনাই দিয়া হৈছিলে, আৰু হাতীয়েও সেই হাতীৰ জাকটোৱেও সেই সীমালৈকে আহি সেই ধানখিনি খায়। আৰু আচলতে এই মুহূৰ্তটো এনেকুৱা ধৰণৰ যে তেওঁলোকে যিখিনি কাম কৰিছে তাৰ উদাহৰণৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে প্ৰাকৃতিক সমস্যাবোৰৰ সমাধান আচলতে প্ৰকৃতিৰ হাততেই আছে। মাথো তাক আমি ব্যৱহাৰ কৰিব জানিব লাগে, আৰু তাক কেনেধৰণে নিজৰ অনিষ্ট নোহোৱাকৈ, আনৰ অনিষ্ট নোহোৱাকৈ ব্যৱহাৰ কৰিব লাগে। মই দাদা কথা এটা সুধিম এইখিনিতে, এই যিখিনি কাম কৰিছে এইখিনিৰ কাৰণে যথেষ্ট এটা টকা পইচাৰ খৰচ আছে। আপোনালোকে ক'ৰবাৰ পৰা সহায় সহযোগিতা পাইছিলেনে? আমি ক'ৰ পৰা পোৱা নাই। একমাত্ৰ আমাৰ খুৰা বুলি ক'লোঁ, খুৰাৰ পৰিয়াল, যি তেখেতে নিজৰ সম্পত্তি বেছি হ'লেও আমাক এই কামটো কৰাইছিলে। আচ্ছা। তো সেইকাৰণে কওঁ, খুৰাৰ অবিহনে কিন্তু এইটো সম্ভৱেই নাছিলে। আৰু খুৰাৰ ধানৰ আইডিয়া, ধান কৰিব লাগে, সম্পূৰ্ণ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰে আইডিয়া আছিলে। মই মাত্ৰ কৰিহে গৈছোঁ। আচ্ছা। তে মই একো কৰা নাই, মই মোৰ দায়িত্ব পালন কৰি গৈছোঁ। মই হাতীক ভাল পাওঁ, আৰু হাতীও আমাক ভাল পোৱাৰ এটা গিফ্ট দিলে, অৱকাশ দিছে। তে সকলোখিনি খুৰাই কৰিছে, আৰু ৰংহাং হাতীখুলি ৰাইজৰ বহুতখিনি অৱদান আছে। কোনোবা পইচা পাতিৰ নহয়, সিহঁতসকলে নিজেই ওলাই আহে। আমি কথা পতাৰ আগতে কৈছিলে যে ইয়াতে মানুহে আপোনালোক যেতিয়া প্ৰায় 3 মাহ দিন আছিলে, তেওঁলোকে ৰঙালাওৰ পৰা আদি কৰি পিঠালৈকে বনাই আনি আপোনালোকক দিয়ে। মানে সেইবিলাক কথা ভাবিলে চকু সেমেকি যায়। আচলতে ৰাইজৰ মৰম, মানে কেইদিনমানৰ আগলৈকে আমাক ভাবি আছিলে আমি মাটি ল'ম, কিবা ল'ম, কিন্তু যেতিয়া ৰাইজে বুজি পালে ইমান হোজা, ইমান সহজ সৰল মানুহ, তে সেইখিনি মানুহে কেতিয়াবা ৰঙালাও লৈ আহে, মানুহৰ খাবলৈ নাই, পানী পিঠা বনাই লৈ আহে, আৰু আমাক খুৱাই দিয়ে। আমি একেখন থালিতে খাওঁ। তে হাতীক যে ইমান ভাল পোৱা হৈ গ'ল মানুহখিনিয়ে, সেইটো এটা ময়ো আচৰিত হৈ গ'লোঁ। আপুনি, আমি যিমান দূৰ জানো আপুনি জনচক্ষুৰ আঁৰত থাকে, আপুনি বৰকে প্ৰচাৰ মাধ্যমৰ আগলৈ নাহে। আমি কিবা এটা অজুহাতত আপোনাক যিহেতু লগ পালোঁ, আৰু আমিও সৌভাগ্যৱান যে এইখিনি কথা আমি দৰ্শকসকলৰ মাজলৈ ঠেলি দিব পাৰিছোঁ। দাদা, এই ৰংহাং হাতীখুলি গাঁৱৰ কিমান ৰাইজ আপোনালোকৰ সৈতে জড়িত এতিয়া? এতিয়া আমাৰ 12খন গাঁও আমাৰ লগত জড়িত, আৰু তাত 12খন গাঁৱত আমাৰ 500ৰ অধিক মানুহ আছে। সেই প্ৰত্যেকজন মানুহে আমাক সহায় সহযোগিতা হাত আগবঢ়ায়। তে কেতিয়াবা কঠীয়া মাৰি দিয়ে, কেতিয়াবা নিজে আহি পেলাই কিবা গৰু এটা সোমাই থাকিলেও মানুহে খেদি দিয়ে। কিমান আন্তৰিকতা, মানে কি ক'ম, যিটো আন্তৰিকতা আমি পাইছোঁ, মানে সেই আন্তৰিকতাৰে যদি আমি কাম কৰি যাওঁ, মানুহৰ অন্তৰ জয় কৰি পেলাই, তেতিয়া নিশ্চয় হাতীৰো অন্তৰ জয় কৰা হ'ব, আৰু হাতী মানৱৰ সংঘাত একেবাৰে নাইকিয়া হৈ যাব। তে মই এইটোৱে ক'ব বিচাৰোঁ ৰাইজক, হাতীক মৰম কৰক। হাতী শত্ৰু নহয়। হাতী যদি নাথাকে তেনেহ'লে জংঘলখনেই নাথাকিব। কাৰণ হাতীয়ে কিছুমান গছৰ গুটি খাই পেটত যেতিয়া হজম হয়, যেতিয়া গোবৰত ওলায়, তেতিয়াৰ পৰাহে কিন্তু ডাঙৰ এজোপা গছ হয়। এই পাহাৰখন আপোনালোকে দেখিছে নহয়, কোনজন মানুহে ৰুইছে? মানুহে ৰোৱা নহয়, চব হাতী, জীৱ জন্তুৱে ৰোৱা। আৰু এতিয়া মই এটাই অনুৰোধ, এনেকৈ যদি এটা চিন্তাৰে আমি আগবাঢ়োঁ, য'ত আমি ধান খেতি কৰিলোঁ বা ওচৰতে ঘাঁহ খেতি কৰিলোঁ, তেনেহ'লে হাতী মানৱৰ সংঘাত ৰোধ হোৱাটো 100% নিশ্চিত। তেখেতে সীমিত জ্ঞান বুলি কৈছে, কিন্তু সীমিত জ্ঞানেৰে তেখেতে সেই 200 বিঘা পথাৰত ধান খেতি উঠাই হাতীক খাদ্য হিচাপে দি প্ৰায় 40,000 বিঘা খেতিৰ ৰবি শস্য নষ্ট হোৱাৰ পৰা, হাতীৰ খাদ্য হোৱাৰ পৰা তেওঁলোকে বচালে। প্ৰায় 2টা জীৰ্ণ পাহাৰ তেওঁলোকে জীৱিত কৰিলে। আৰু এই সীমিত জ্ঞানখিনিয়ে যদি ইমানখিনি কাম কৰিব পাৰি, অসীম জ্ঞান থকা লোকসকলে যদি ইয়াৰ ওপৰত কিছু হাত উজান দিয়ে, নিশ্চয় সুফল পাব বুলি আমি আশাবাদী। আমি কিছু তললৈ যাম, আৰু তলৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ। আৰু এইসকল লোক হৈছে এই ৰংহাং হাতীখুলি অঞ্চলৰ গাঁৱৰ লোক, যিসকল লোকৰ গাঁৱত এসময়ত হাতীয়ে ৰবি শস্য নষ্ট কৰিছিল, আৰু তেওঁলোকৰ ৰবি শস্যৰ লগতে ঘৰ দুৱাৰ ফল মূললৈকে নষ্ট হৈছিল, আৰু তেওঁলোকৰ বছৰটোৰ বাবে যি জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া তাত ব্যাঘাত জন্মিছিল।
মই আপোনাৰ পৰা সুধিব বিচাৰিম আপোনাৰ নামটো। মোৰ নাম শ্ৰী কাছেং টিপি। যেতিয়া ইয়াতে এই পাহাৰটোৰ ব্যৱস্থাখিনি কৰা হোৱা নাছিলে, হাতী বন্ধুৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰা হোৱা নাছিলে, ইয়াতে হাতীৰ কাৰণে ধানৰ ব্যৱস্থা কৰা হোৱা নাছিলে, তেতিয়া হাতী আপোনালোকৰ গাঁৱলৈকে গৈছিলে আৰু গাঁৱলৈকে গৈ ধান শস্য খাইছিলে, তাৰপিছত ঘৰ দুৱাৰ ভাঙিছিলে। কি অসুবিধা হৈছিলে তেতিয়া? আগতে আমাৰ বহুত অসুবিধা হৈছে, কাৰণ ইয়াত খেতি চেতি নথকাত মানে ডাইৰেক্ট গাঁৱতে এটেক কৰে। হয়। আৰু আমি ভালকৈ মানে শুবলৈকো অশান্তি, মানে আৰু কিছুমান ধান হেৰি হ'লেও মানে কি চোতালত মৰণা ধান চান থাকে বা ধানৰ মিজি থাকে, এইফালে অকণমান কোনোবাই কৰা সেইখিনিও অনিষ্ট কৰিবলৈ যায়। আৰু যিমানখিনি মানে ফলালি আনাৰস হওক বা কঁঠাল হওক, যেনেকৈ আমি পকা কঁঠালো খাব নাপাওঁ। গতিকে এতিয়া এই হাতী বন্ধুৰ আমি এই হাতীৰ কাৰণে ব্যৱস্থা কৰা আমি এই হেৰিটো মানে কি আঘাতটো আমি পোৱা নাই। হয়। এতিয়া মই আপোনাক সুধিব বিচাৰিম আপোনাৰ নামটো। শ্ৰীমতী কাছেং টিপি। আচ্ছা, মই আপোনাক সুধিব বিচাৰিম যে যিহেতু এই ব্যৱস্থাখিনি কৰা হৈছে, এতিয়া আপোনালোকৰ গাঁৱৰ ফালে হাতী কমকৈ যায় ইয়াত এই ব্যৱস্থাখিনি কৰাৰ পিছত, এতিয়া কি সুবিধা হৈছে আগতকৈ? আগতে এতিয়া অলপ ভাল হৈছে আৰু আগতো পাহাৰত ঘূৰি আনিলেও এনেই গাঁও সুদা গুচিব আহে আৰু কিবা মানুহক খেদে, আৰু তাৰপিছত ল'ৰা মোটামকেইটাও ঘূৰি আনিব গ'লেও কষ্ট পায় দুখীয়া মানুহ ৰাইজকেইটা। আৰু ঘূৰি আনিলে দুখীয়া মানুহকেইটাতো এনেও চলিব নোৱাৰে, সেইকাৰণে কষ্ট পায় আৰু। বাইদেউ আপোনাৰ নামটো? লীনাতী মুৰ্তি। আচ্ছা, আপোনালোকৰ আমি দুগৰাকীৰ পৰা জানিলোঁ যে, মই অলপ এইফালে আহি লৈছোঁ, আমি দুগৰাকীৰ পৰা জানিলোঁ যে আগতে কি অসুবিধা আছিলে, এতিয়া কি সুবিধা হয়। আপোনালোকৰ গাঁৱৰ বহুত ৰাইজ এই হাতী বন্ধুৰ লগত জড়িত, আৰু সেই হাতী বন্ধুৰ লগত জড়িত আপোনালোকে সকলোৱে আচলতে কেৱল বিনোদ দুলু বৰডাঙৰীয়াই নহয়, আপোনালোক সকলোৱে মিলি এই ব্যৱস্থাটো কৰিছে বুলি ক'ব লাগিব, আৰু যাৰ কাৰণে এতিয়া হাতী আপোনালোকৰ গাঁৱলৈকে নাযায়। কেনেধৰণে লাগিছিলে, ইয়াত মাহ জুৰি কেনেকৈ কষ্ট কৰিছিলে? হয়, গাঁৱলৈকে যায় যদিও তেনেকুৱা ইমান এটা অনিষ্ট কৰা নহয়। আগত মানে বহুত মানে উপদ্ৰৱ হৈছিলে, আমাৰ এইখিনি গাঁৱৰ ৰাইজে বহুত মানে কষ্টত ভুগিবলগীয়া হৈছিলে। আৰু ধানটো কৰোঁৱে, মানে দুটা খেতি কৰোঁ, শালি খেতি কৰোঁ, তাৰপিছত বড়ো খেতিও কৰোঁ, কিন্তু দুটা খেতিও মানে কি ইমান এটা তেনেকৈ চপাবও নাপাওঁ। ধৰক আধা পকা হ'লে যে তেওঁলোকে মানে গোন্ধটো পালে মানে খাবলৈ আহে। হয়, সেই তেনেকুৱাতে আমাৰ মানে কি তেনেকৈ ধানবিলাক চপাবই নাপাওঁ, বহুত কষ্টত চলিবলগীয়া হৈছে। এইখন গাঁৱত আমি ধৰক চলিবলৈ মানে বহুত অসুবিধা হৈছে। তেনেকুৱাতে মানে আমি বিনোদ দুলু দাদা আৰু মেঘনা বাইদেউ আহিলে, লগতে প্ৰদীপ কুমাৰ ভূঞা খুৰা, এই তেওঁলোকৰ যিটো প্ৰচেছটো দিলে আমাক, তাৰপিছত আমিও তেওঁলোকৰ লগত মানে উৎসাহেৰে আহি তেওঁলোকৰ লগত আলোচনা কৰি সেই প্ৰচেছটো মানে আৰম্ভ কৰা হৈছে যোৱা বছৰৰ পৰা। তাৰপিছত এইটো বছৰত বেছি মানে সফল হৈছে যোৱা বছৰতকৈ। যোৱা বছৰত মানে প্ৰথম কৰিছিলে, কিন্তু তেনেকুৱা ইমান এটা ফলটো পাইছোঁ যদিও ইমানতে মানে কি হাতী মানে কি বুজি পোৱা নাছিলে, যিহেতু আৰম্ভণি আছিলে। হয়, আৰম্ভণি আছিলে। এইটো গাঁৱতো দোকানবিলাকো ভাঙিব যায়, আৰু ঘৰত যিটো চপাই আনো সেই ধানবিলাকো মানে খাবলৈ আহে, আৰু ভঁৰালকেইটা তেনেকৈ ভাঙি থৈ যায়। সেই তেনেকুৱাতে মানুহবোৰে মানে বহুত থকা মানে কি অশান্তি হৈছিলে। আৰু টোপনিটো ধৰক ৰাতি হ'লে পহৰা হিচাপে মানে ৰোটেশ্যন কৰি মানে সকলোৱে একে সময়তে শুব নোৱাৰিছিলে, হাতী আহি ভাঙি থৈ যাব পাৰে। সেয়াই আছিল এইসকল লোকৰ গাথা, আচলতে এটা দীঘলীয়া পৰিক্ৰমা। হাতী মানুহৰ সংঘাত আমি বিভিন্ন ঠাইত দেখিছোঁ, আৰু সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত বহু মানুহৰ নিধন হয়, লগতে সংঘাতৰ দ্বাৰা হাতীৰ মৃত্যু হয়। আৰু এই কথাবিলাক আচলতে দুখজনক, আৰু তাৰ পিছত এই যি প্ৰচেষ্টাই সম্পূৰ্ণ 100% ফল দিব নোৱাৰিলেও আমি আশাবাদী যে 99% ফল এই প্ৰচেষ্টাই নিশ্চয় দিব।
আমি আহি অনুষ্ঠানৰ শেষত উপস্থিত হৈছোহি হয়। এটা সুন্দৰ দিন কটালোঁ হয়। আপোনাৰ লগত এই বিশাল অঞ্চলত আপুনি যি প্ৰচেষ্টা হাতত ল'লে সেই প্ৰচেষ্টাৰ পৰা আমি সুখী আগতে মই লোৱাটো হয়, ৰাইজে লৈছে। নিশ্চয় ৰাইজৰ সহযোগত হয়। আপুনি যি চিন্তা কৰিলে বা ভূঞা ছাৰৰ যি সেই মহানুভৱতা দেখিলোঁ আমি সেই লৈ পেলাই আমি সুখী গতিকে আপোনাক আমি শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰৰ কাৰণে আৰু হাতী মানুহৰ সংঘাত নিৰ্মূলকৰণত যাতে আপুনি এনেদৰে হোতা হৈ পেলাই মূল প্ৰচেষ্টা ল'ব পাৰে আমাৰ ফালৰ পৰা শুভেচ্ছা আপোনালোকৰ স্পটলাইট নৰ্থ ইষ্ট সমূহ পৰিয়ালক আমাৰ হাতী বন্ধুৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল ইমান এটা ভিতৰুৱা অঞ্চলত আহিলে আমাৰ এই টঙিটো যে এইটো আমাৰ এক প্ৰকাৰৰ মন্দিৰ আমি মন্দিৰতে থাকি আমি খুব আনন্দ উপভোগ কৰোঁ আৰু আপোনালোক যে ইয়াত আহি আমাক বিচাৰি উলিয়ালে তাৰ কাৰণে আমি সমগ্ৰ ৰাজ্যত যে এই বাৰ্তা পঠিয়াব তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ স্পটলাইট নৰ্থ ইষ্ট গ্ৰুপক হয় ধন্যবাদ আমি দুলু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ লগতে আমি ধন্যবাদ জনাইছোঁ এই ৰংহাং হাতীখুলি গাঁৱৰ সমূহ ৰাইজক সমূহ কৰ্মকৰ্তাক যিসকলে এইদৰে এটা অভিনৱ পন্থা লৈ পেলাই আগবাঢ়িলে আৰু এটা সুফল পাবলৈ আজি সক্ষম হ'ল আৰু আমিও স্পটলাইট নৰ্থ ইষ্টৰ দৰ্শকসকলক অনাগত সময়ছোৱাত ভৱিষ্যতত এনেধৰণৰ অভিনৱ কাৰ্যপন্থাসমূহ দেখুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট ধন্যবাদ